নে ছাত্ৰ সন্থাৰ নেতাই ডিঙি ফুলাই কৰে, ডিঙি হীৰা চপাই কৰে, উচ্চ স্বৰত কৰে, কম স্বৰত কৰে, সেইটো তেওঁলোকৰ নিজৰ অধিকাৰ আছে। তেওঁলোকৰ দৰে ছাত্ৰ সন্থাৰ নেতা নহয় যে তেওঁলোকক দিল্লীত তেওঁলোকক চাবি পকাই থৈ দিয়ে, তেওঁলোকৰ মতে কঁকালত ধৰি নচা মেলা কৰে। উশাহ ল'বলৈ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ পৰা তেওঁলোকে যেনেকৈ পাৰ্মিশ্যন ল'ব লাগে, অনুমতি ল'ব লাগে, অসমৰ জনগণ আৰু ছাত্ৰ সন্থাৰটো কাৰো তেওঁলোকৰ আমাৰ পাৰ্মিশ্যন ল'বলগীয়া নাই। নিজৰ জাতিৰ ভৱিষ্যতৰ কাৰণে আমি কৰিবলগীয়া কাম আমি কৰিমেই। গণতান্ত্ৰিক আন্দোলনক তেওঁলোকৰ তুচ্ছ তাচ্ছিল্যই বাধা দিব নোৱাৰে। আৰু তেওঁলোকৰ কথা বতৰাই কাম কাজে হিমন্ত বিশ্ব শৰ্মা যে অত্যন্ত হতাশাগ্ৰস্ত এগৰাকী মানুহলৈ পৰিৱৰ্তন হৈছে কথা প্ৰমাণিত হৈ গৈছে। যিগৰাকী মানুহৰ গোটেই জীৱন বৃত্তান্তই এগৰাকী ডলাৰ বগৰীৰ দৰে তেওঁৰ চৰিত্ৰ। তেওঁ সুবিধা পালে ভয় ভাবুকি খালে এটা দল বাগৰি আন এটা দললৈ যায়, এৰাল চিগা গৰুৰ নিচিনা তেওঁৰ চৰিত্ৰ, এই কথা সকলোৱে জানে। গতিকে তেওঁৰ কথাত মানুহে বৰ বিশেষ গুৰুত্ব নিদিয়ে মই নাভাবোঁ, কাৰণ তেওঁ জানে যে তেওঁ এনেকুৱা ধৰণৰ কথা বতৰাই কয় আৰু তেওঁৰ গোটেই কথা বতৰাবোৰ যিমান চিঞৰি চিঞৰি কৈছে, এই গোটেই কথা বতৰাই তেওঁ অতি হতাশাগ্ৰস্ত এগৰাকী মানুহ, এই কথা প্ৰমাণ কৰি দিছে। কাৰণ তেওঁ 52টা চহী 56টা চহী আনি যেতিয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব, এইটো তেওঁৰ হতাশ অহাটো স্বাভাৱিক, হতাশাগ্ৰস্ত হোৱাটো স্বাভাৱিক। যেতিয়া লুই বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ কথাত যেতিয়া এটা ৰাজনৈতিক দলৰ পৰা পলাই বেলেগ এটা ৰাজনৈতিক দললৈ যাব লগা হ'ল, সেই ৰাজনৈতিক দলটোক তেওঁ এটা সময়ত কটু সমালোচনা কৰিছিল, তাৰ পানীৰ পাইপৰ মাজেৰে মুছলমানৰ তেজ যোৱা বুলি কোৱা। আৰু এতিয়া সেই দলটোলৈ গৈ এতিয়া নিশ্চয় তেওঁ সেই ৰাজ্যখনত বা সেই অঞ্চলসমূহত বিজেপি চৰকাৰ থকা জেগাবোৰত পানীৰ পাইপৰ মাজেৰে নিশ্চয় গাখীৰৰ উমান তেওঁ চাগে পাইছে। গতিকে এনেকুৱা ব্যক্তিক মানুহে অসমৰ জনতাই ইতিমধ্যে অগ্ৰাহ্য কৰিছে। এতিয়া বিভিন্ন ধৰণৰ এতিয়া মিছা কথাৰে মানুহক বিভ্ৰান্ত কৰিবলৈ লাগিছে, মানুহে বিশ্বাস নকৰে। গৃহমন্ত্ৰীয়ে এটা কথা কয়, তেওঁ এটা বেলেগ কথা কয়। গৃহমন্ত্ৰীয়ে কৈছে যে লাখ কোটি মানুহ অসমলৈ আহিব, তেওঁৰ সংসদৰ মজিয়াত দিয়া বক্তব্যত এই কথা প্ৰমাণ হৈছে। আৰু তেওঁ কৈছে নগণ্য তাকৰ 5.5 লাখ কয়, কেতিয়াবা নিজৰ সুবিধা শুনি 10 লাখ বুলি কয়, তেতিয়া 4.5 লাখ কয়, এতিয়া কমি 2-2.5 লাখ পালেহি। গতিকে এই কথাবোৰ বিশ্বাস নকৰে তেওঁ এতিয়া জনতাক যোৱা 2টামান দিনৰ পৰা বিৰাট টেটু ফালি চিঞৰি কৈছে যে নাগৰিকত্ব সংশোধনী আইন যিখন 87 চনৰ আছিলে আৰু তাৰ পৰৱৰ্তী যিবোৰ নাগৰিকত্ব সংশোধনী আইন আছিলে তাত বোলে অসমত বিদেশী সংস্থাপনৰ সম্পূৰ্ণ সুযোগ আছে। কিন্তু তেওঁলোকৰ গৃহ মন্ত্ৰণালয়ে দিয়া প্ৰেছ ৰিলিজত এই কথা প্ৰকাশ হৈছে 87 চনৰ যিখন নাগৰিকত্ব আইন তাত অসম এক্সক্লুডেড। তেওঁলোকৰ গৃহ মন্ত্ৰণালয়ে দিয়া নটিছ, তেওঁলোকৰ যিটো ৰাজহুৱা প্ৰেছ ৰিলিজ তাত প্ৰকাশ হৈছে। আৰু 2004 চনলৈকে যিবোৰ নাগৰিকত্ব আইন আছিল তাত ইলিগেল ইমিগ্ৰেণ্ট, যিটো অবৈধ বিদেশী, তাত সেই কথাটো সন্নিৱিষ্ট হোৱা নাছিল। ৰিফিউজি আহিছে বা বৈধভাৱে পাছপৰ্ট এণ্ট্ৰি এক্টৰ অধীনত অহা যিসকল ব্যক্তি আছে তেওঁলোকে চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন বা চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন এইবোৰৰ অধীনত তেওঁলোকে নাগৰিকত্ব পাব, এইবোৰ কথা আছে। কিন্তু তেওঁ জনগণক বিভ্ৰান্ত কৰিব খুজিছে। এইবাৰ নাগৰিকত্ব আইনৰ ফাণ্ডামেণ্টেল আৰু বেছিক ডিফাৰেঞ্চটো কি? কোনো নথি পত্ৰ নোহোৱাকৈ সি বৈধই হওক অবৈধই হওক নাগৰিকত্ব পাব, এইটোৱে হ'ল মৌলিক পাৰ্থক্য। অসমৰ জনগণে ভাবিছে যে তেওঁ পঢ়া শুনা কৰিব নাজানে, আইনী কথা তেওঁ ল পঢ়িলে আৰু বেলেগে লৰ ভাষা বুজি নাপায়। অসমৰ জনসাধাৰণে ইমান অজ্ঞানী হৈ থকা নাই, তেওঁলোকে জানে। আৰু গতিকে তেওঁৰ কথাৰ লগত গৃহ মন্ত্ৰালয়ৰ কথা তফাত আছে, গতিকে তেওঁক কোনো মানুহে বিশ্বাস নকৰে। টেঙাখাটলৈ আহিছে, টেঙাখাটৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কি আপুনি হুংকাৰ নাই, হুংকাৰ স্পষ্ট কা বাতিল কৰিব লাগিব, নহ'লে নিষ্ঠাৰ নাপাব। অসমৰ নিৰীহ জনতাৰ ওপৰত অত্যাচাৰ কৰি তেওঁলোকক হত্যাৰ মুখলৈ লৈ গ'ল, তেওঁলোকৰ তেজৰ ফাকুৰে খেলিব খুজিছে আৰু তাৰপিছত চিঞৰি টেটু ফুলাই কয় যে অসমৰ আন্দোলনকাৰী মানুহেহে বোলে অসমৰ জনতাক বিপথে পৰিচালিত কৰিছে, তেওঁলোকক বোলে মিছা কথা কৈছে। কি মিছা কথা কৈছে এইটো কওক। 71 চনৰ সলনি অসম চুক্তি মৰ্মে থকা 71 চলনি সলনি 2014 চনলৈকে বিদেশী তোমালোকে সংস্থাপন কৰিব খুজিছা নে নাই কৰা? সেইটো মিছা নে আমি যিবোৰ কথা কৈ আছোঁ যে অসম চুক্তি মৰ্মে সমস্যা সমাধান হ'ব লাগিব, ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি আছিল 71 চনৰ পিছত বিদেশী যাব লাগিব, সেইটো কথা অসম চুক্তিত দিয়া আছে, বিদেশী হিন্দু মুছলমানৰ নামত ভাগ নহয়, এইবোৰ কথা সঁচা নে? তোমালোকে 2014 চনলৈকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মৰ নামত ভাগ কৰি 71 চনৰ কাট অফ ইয়েৰটো তোমালোকে নাইকিয়া কৰি 2014 চনলৈকে নাগৰিকত্ব দিব লগা কথাটো তোমালোকৰ সঁচা নে মিছা? এই কথা জনতাই জানেতো, তেওঁলোকক আৰু বিপথে পৰিচালিত কৰিব লগা কথা নাই। এইবোৰ কথাই
তেওঁলোকে যে ইতিমধ্যে তেওঁলোকে যুক্তি হেৰুৱাইছে, তেওঁলোক হতাশাগ্ৰস্ত, তেওঁলোকৰ হাতত কোনো যুক্তি নাই। যুক্তি হেৰুৱাই অসমৰ মানুহক আবুল তাবুল কথা কৈ এতিয়া তেওঁলোকে নিজৰ যিটো ভৱিষ্যতৰ দিনৰ কথা তেওঁলোকে আৱেগিক কৰি মানুহৰ পৰা ভোট ল'ব। গতিকে অসমৰ জনতাক কোনো আৱেগিক কথা বতৰাই, কোনো এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বাৰ্তা বা বিভিন্ন ধৰণৰ বক্তব্যই ৰাইজক কেতিয়াও বিচলিত কৰিব নোৱাৰে। নিজৰ লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামত সকলো ৰাইজৰ জনগণৰ এটাই কথা, কাপ বাতিল হ'বই লাগিব আৰু অসম চুক্তি মৰ্মে বিদেশী নাগৰিকৰ সমস্যাৰ প্ৰধানমন্ত্ৰী ইয়াৰে ভ্ৰমণ বাতিল কৰিছে, কি ক'ব? চব অসমৰ জনগণৰ গণতান্ত্ৰিক সংগ্ৰামক মুখামুখি কৰাৰ সাহস, প্ৰতিবাদলৈ ভয়, আন্দোলনলৈ ভয় আৰু অসমৰ মানুহৰ যুক্তিপূৰ্ণ কথালৈ ভয়। আমি সেইকাৰণে বহুদিনৰ আগৰ পৰা তেওঁকতো আমি প্ৰত্যাহ্বান জনাইছোঁ যে প্ৰধানমন্ত্ৰীৰ লগত ছাত্ৰ সন্থাই মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিব খোজে। এই প্ৰত্যাহ্বান গ্ৰহণ কৰা নাই আৰু এতিয়া এই যি খেলো ইণ্ডিয়া ইয়ালৈ নাহি তেওঁ এই কথা প্ৰমাণিত কৰিলে অসমৰ আন্দোলনকাৰীৰ প্ৰতি তেওঁ যিটো মুখামুখি হ'বলৈ তেওঁ সৎ সাহস লাগে। তাৰ ওচৰত কোনো যুক্তি নাই। অসমৰ মানুহৰ যিবোৰ যুক্তি উত্থাপন কৰিছে বলিষ্ঠভাৱে তাৰ কোনো উত্তৰ নাই আৰু সেইকাৰণে এই ভ্ৰমণ বাতিল কৰিছে। কাৰণ T20 মেচৰ সময়ত জনতাৰ খং দেখিলে, ক্ষোভ দেখিলে, আন্দোলন দেখিলে, আন্দোলনৰ শক্তি দেখিলে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে তেওঁলোকৰ